নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আচলতে গৰু বিহুৰ আগদিনাখনিৰ পৰা 21 এপ্ৰিল অৰ্থাৎ সতী সাধনী দিৱসলৈকে সকলোবোৰ এটা ভিডিঅ'ৰ জৰিয়তে মই দেখাবৰ বাবে চেষ্টা কৰিছোঁ। আচলতে আমি কেনেদৰে এবাৰ বিহু মাৰিলোগৈ, ঘৰে ঘৰে কেনেদৰে বিহু নাচিলোঁ সকলোবোৰ আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে দেখাম। আৰু আজি হ'ল গৰু বিহুৰ আগদিনাখনি আৰু আগদিনাখনি আমি কেইগৰাকী মানে ফটোশ্বুট এটা কৰিবলৈ লৈছিলোঁ আৰু এয়া ঘৰতে ফটোশ্বুটটো কৰিবলৈ লৈছোঁ। এফালে কিশোৰ আছিলে, সি আমাক ভিডিঅ' এণ্ড ফটো ধুনীয়াকৈ মাৰি দিছিলে আৰু আমি ধুনীয়াকৈ ৰীল এটা বনালোঁ আৰু মই এই সকলোবোৰ আপলোড অলৰেডি দিয়ে থৈছোঁ, আপোনালোকে চাব পাৰে ইনষ্টাগ্ৰামত। আমি ভিডিঅ'টো একেদিনাখনিয়ে শ্বুট কৰিছিলোঁ। আমি ভাবিছিলোঁ যে মাজতে কেইটামান শ্বট আমি ঢেকি দিয়া, তাঁত বোৱা এইবিলাকো দেখুৱাম, কিন্তু একেদিনাখনিয়ে সময়ৰ অভাৱত সকলোবোৰ দেখুওৱা নহ'ল। শ্বুটৰ মাজতে পাৰ্চেল এটাও আহিলে, পাৰ্চেলটো ৰিচিভ কৰি ল'লোঁ আৰু আমি প্ৰথমতে অন্য এটা ড্ৰেছত আছিলোঁ আৰু এতিয়া আমি সম্পূৰ্ণ বিহু ড্ৰেছত ভিডিঅ' বনাই আছোঁ আৰু ইয়াৰ মাজতে প্ৰেক্টিছো চলি আছিলে আৰু আমি অকণমান বাহিৰত শ্বুট কেইটামান ল'ম বুলি বাহিৰৰ ফালে আহিলোঁ। আচলতে আমি এই চাপৰিৰ ফালে আহিলোঁ, ইয়াতে ভাবিলোঁ কেইখনমান ফটো লৈ লওঁ আৰু ইয়াতো বিৰাটেই বেছি ধুনীয়া আৰু আপোনালোকে ফটোবিলাক দেখিব কিমান ধুনীয়া উঠিছিলে। মই কেইকপিমানহে লগাই দিম, বাকীবোৰতো আপলোড দিয়ে থোৱা আছে অলৰেডি। তাৰপৰা এয়া দেখা পাইছে নহয় জেতুকা পিচি থকা ফটো, তাৰপিছতে বাকী এয়া একদম নাচনীয়া সাজত ধুনীয়াকৈ মাৰিলোঁ। আজি হ'ল 14 এপ্ৰিল গৰু বিহু আৰু গৰুক গা ধুৱাবৰ বাবে মাহ হালধি ধুনীয়াকৈ পিচি ল'লোঁ। তাতে এয়া মাখিয়তিও উলিয়াই ল'লোঁ আৰু এয়া গৰুক মাহ হালধি লগাই আছোঁ। গৰুজনে কিন্তু ধুনীয়াকৈ পাতি দিয়ে আৰু এটা গৰু আছে সেইটো কিন্তু পাতি নিদিয়ে, গতিকে সেই গৰুটো মই নুঠালোঁ। আমাৰ যিহেতু দুটাই গৰু আছে আৰু এতিয়া গৰুক গা ধুৱাম। আৰু এয়া তগৰ ফুলজোপা দেখা পাইছে নহয়, আমাৰ ইমান ধুনীয়াকৈ তগৰ ফুল ফুলিছে আৰু এইফালে ভণ্টিয়ে পানী আনি আছে। তাই যিহেতু গৰুক মাহ হালধি লগাবৰ বাবে ভয় কৰে, গতিকে বাকী যা যোগাৰখিনি কৰি দিছে আৰু দেউতাই ধুনীয়াকৈ ধুৱাই দিলে। তাৰ পৰা আমি মাখিয়তি ছটিয়ালোঁ আৰু কিবা কিবি খোৱালোঁ। গা পা ধুই দুয়োজনে দেউতাক তামোল দি ল'লোঁ, তাৰপিছতে আহিলোঁ নামঘৰলৈ বুলি। আজি যিহেতু নামঘৰত আমাৰ শৰাই দিছে আৰু প্ৰত্যেক বছৰে বিহুৰ দিনাখনি নামঘৰলৈ আহোঁ, নামঘৰত নাম প্ৰসংগ কৰে আৰু আপোনালোকক দেখুৱাই থাকিম আজি কেনেদৰে নাম প্ৰসংগ কৰা হয় সকলোবোৰ। আৰু এইফালে ভকত বহি আছে, অলপ পিছতে নাম প্ৰসংগ কৰা হ'ব আৰু এইফালে বৰমাহঁতে ধুনীয়াকৈ চাহ দি আছে আৰু আমি গোটেইকেইজনী বহি আছোঁ আৰু এয়া দেখা পাইছে নহয় নামঘৰৰ ভিতৰত। আৰু এইফালে ভকত বহিবৰ বাবে ধুনীয়াকৈ পাটি পাৰি দিছে। নাম ল'বৰ বাবে এয়া ধুনীয়াকৈ যা যোগাৰ কৰা হৈ গ'ল, তাৰপিছতে নাম গাব এতিয়া। ঘৰত থাকোঁতে ওচৰৰ খুৰী এগৰাকীয়ে ফোন কৰিলে, তেওঁ ফেচিয়েল কৰিম বুলি ক'লে, গতিকে মই ঘৰলৈ গৈ কাপোৰ কানি সলাই তেখেতৰ ঘৰলৈ গ'লোঁ ফেচিয়েল কৰিবলৈ। যিহেতু ঘৰটো ওচৰতে আছিলে গতিকে স্কুটি লৈ গ'লোঁ আৰু এয়া তেওঁ নৰ্মেল ফেচিয়েল কৰিব, সেইবাবে মই নৰ্মেল ফেচিয়েলৰ প্ৰডাক্টসমূহ উলিয়াই ল'লোঁ। লিলিয়ামৰ হয় প্ৰডাক্টকেইটা, গ'ল্ড ফেচিয়েল। তাৰ পৰা ধুনীয়াকৈ ফেচিয়েল কৰি ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰলৈ আহি আকৌ এতিয়া যাবলৈ লৈছোঁ গাঁৱৰ বিহু মাৰিবলৈ। যিহেতু আমাৰ নামঘৰৰ সকলোৱে মিলি বিহু মৰা কথা আছে নামঘৰৰ ফালৰ পৰা, গতিকে আমি আজি প্ৰথম দিনাখনিয়ে ওলাই আহিছোঁ বিহু মাৰিবলৈ। গতিকে মানুহ বৰ বিশেষ নাছিলে, একদম কম আছিলে। তাৰপিছত লাহে লাহে মানুহ হ'ব, প্ৰথমতে কম আছিলে বাৰু। প্ৰথমতে আমাৰ ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছে। এয়া পেহীয়েক আৰু জেঠাইকৰ সৈতে আমাৰ অকণমানি টুকু দেখা পাইছে নহয়, গামোচা আৰু চুৰিয়া পিন্ধি একদম বিহুৱা হৈ আহিছে। সিও আজি পুৰা বিহু মাৰিলে দেই। ঘৰ বিহু মাৰিয়ে ডাইৰেক্ট আহি পাই গ'লহি বৰপথাৰ আৰু আমাৰ ঘৰৰ ওচৰৰে বৌ এগৰাকীয়ে কাপোৰ দোকানখন খুলিছে নতুনকৈ বৰপথাৰতে আৰু বিৰাটেই ধুনীয়া ধুনীয়া কালেকশ্যন আছিলে। মই ইয়াৰ পৰা 3যোৰ কাপোৰ ল'লোঁ আৰু বৰপথাৰৰ পৰা ৰিটাৰ্ণ ঘৰ আহি কাপোৰ কানি সলাই আকৌ আহি গ'লোঁ বিহুলৈ বুলি। আৰু বিহু এতিয়া আমি বৰ্তমান মাৰি আছোঁ নামঘৰৰ ফালৰ পৰা, গতিকে নামঘৰ ৰাইজৰ সৈতে আমি বিহু মাৰি আছোঁ। সকলোবোৰ একগোট হৈ ওলাই আহিলে বিৰাটেই ভাল লাগে নহয় জানো।
আজিলৈ আহিছোঁ, কাইলৈ পুনৰ লগ পাই আছোঁ সকলোকে। চাংপুলস্থিত বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ বাসগৃহত আজি সকলোৱে বিহু মাৰিবৰ বাবে আহিছে আৰু এয়া আমাৰ নামঘৰ ফালৰ পৰা আহিছিলে আৰু এয়া দেখা পাইছে নহয়, তেওঁ পুৰণা ঘৰত ধুনীয়াকৈ সকলোৱে বিহু মাৰিবৰ বাবে একগোট হৈছেহি। তাৰপিছতে আমিও আহিলোঁ জেং বিহু ফালৰ পৰা ইয়াতে বিহু মাৰিবৰ বাবে। ইয়াতে কেইবাযোৰাও বিহু আহিছিলে মাৰিবৰ বাবে, মই সকলোবোৰ ভিডিঅ' কৰিবলৈ নহ'ল আৰু আপোনালোকে কোন কোন আহিছিলে জনাবচোন দেই কমেণ্ট কৰি। আৰু এয়া আমাৰ নাচনীয়ে আকৌ মুঠি খাৰু পাতৰ শলক এডাল ক'ত পৰি থাকিলে, গতিকে লগৰ এগৰাকীয়ে ধুনীয়াকৈ যোগাৰ কৰি দিছে আৰু এইডাল মাৰিডাল বনাই ধুনীয়াকৈ লগাইও দিলে। তাৰপিছতে আকৌ বৰটকাটো পৰি ভাগি থাকিলে, আমি বিহু মৰাৰ আগে আগে এইটো ঘটনা হ'ল। আকৌ দেউতাই ধুনীয়াকৈ তাঁৰ লগাই মেনেজ কৰি দিলে। তাৰপিছত আমি বিহু চিহু মাৰিলোঁ আৰু এতিয়া আমি ধুনীয়াকৈ সকলোৱে জলপান খাই ল'লোঁ আৰু জলপান খাই কৈ আহি আমি আকৌ ওচৰতে আহিলোঁ বিহু মাৰিবলৈ। এতিয়া বিহু মাৰি গৈ থাকিম। গৃহস্থই নাচনী কেইজনীক শিলিখা দিছিলে শুকুৱাই থোৱা, আমি সকলোৱে শিলিখা লৈ ল'লোঁ খাবৰ বাবে। মাৰি মাৰি এয়া শিখামণিহঁতৰ দোকানৰ চেণ্টাৰ ফ্ৰুইট আৰু হাজমলা খাই ল'লোঁ সকলোৱে। থেংক ইউ শিখামণি। আমাৰ ঘৰত বিহু যোৱা মাৰি হোৱাৰ পাছতে শৰাই দিয়াৰ সময়ত মা আহি পালেহি। মা আচলতে নামঘৰৰ ফালৰ পৰা বিহু মাৰিব গৈছিলে। তাৰপিছতে ঘৰতে কিবা খোৱাৰ ব্যৱস্থা কৰিলোঁ। তগৰ ফুলজোপা ইমান ধুনীয়াকৈ ডাল ভৰি ফুলি আছে, কি ধুনীয়া লাগিছে নহয়নে? মাজে মাজে বিহু মাৰি আছোঁ আৰু মাজে মাজে নিজৰ কামবোৰো কৰি আছোঁ। ইয়াৰ মাজতে ফেচিয়েল এটা কৰিবৰ বাবে ওচৰৰ খুৰী এগৰাকীয়ে কণ্টেক্ট কৰিলে আৰু মই ৰাতিপুৱাই আহি পাই গ'লোহি ফেচিয়েল কৰিবলৈ। গ'ল্ডৰ নৰ্মেল ফেচিয়েল কৰা হৈছিলে আৰু ফেচিয়েলটো ধুনীয়াকৈ কৰি দিলোঁ। বতৰ কপৌফুল ফুলি থকা দেখিলে ৰৈ থাকিব নোৱাৰি নহয় জানো। মই মাৰি আছিলোঁ বৰ্তমান প্লাষ্টিকৰ কপৌফুল আৰু মই ভাবিলোঁ যে তেওঁলোকৰ পৰা এপাক খুজিম দিয়ে নে নিদিয়ে। অনিয়া পাতে হম অনিয়া বিহুৰে বিৰিনা বিহুৰে বিৰিনা পাত লগত পৰা হেই হেই কেনে কলৈ ধৰিলে তোকে মই মনিৰা কেনে কলৈ ধৰিলে কেনে কলৈ ধৰিলে।
আৰু এই গৃহস্থক এপাহ দিব নেকি বুলি সুধিছিলোঁহে আৰু দিয়ে দিলে বিৰাটে ফূৰ্তি কপৌফুল পায় তাৰপিছতে আহিলোঁ অন্য ঘৰত বিহু মাৰিবলৈ আৰু তাতে চাহ খোৱালে চাহ তাহ খাই ল'লোঁ ধুনীয়াকৈ জালৈ তালৈকে মন জবল কুমলীয়া দিবকে নোৱাৰা আমাৰ কুমলীয়া মন হেই হেই জানৈ পাহাৰত ফুলিলে জানৈ ঐ পাহাৰী কপৌফুল জানৈ ঐ ডালতে বিনালে কুলি জানৈ বহাগৰ জাননী জানৈ ঐ পায়ৰ লগৰী জানৈ তলত বিহু মাৰি থাকোঁতে বৰষুণে পালে বৰষুণ দিয়াৰ বাবে গৃহস্থই বাৰান্দাত বিহু মাৰিবলৈ দিলে তাৰপিছতে গৃহস্থই ধুনীয়াকৈ চাহো খোৱালে এয়া দেখিছে না গাইজ আমাৰ আম খকলি কেইজনী আম খাই আছে কিন্তু আম গছজোপা মস্ত ওখ গৃহস্থক ধুনীয়াকৈ আশীৰ্বাদ দি ল'লোঁ সকলোৱে আৰু বতৰো কিন্তু একদম সেমেকা আছিলে দেই কেতিয়া বৰষুণ দিছে একদমেই ধৰিব নোৱাৰি এই ভাল এই বেয়া বিহুৰ বতৰ এই গৃহস্থই ধুনীয়াকৈ চাহ পিঠা বিস্কুট খোৱালে ইয়াতো এপাহ কপৌফুল পাই গ'লো জানেনে কি যে ফূৰ্তি কপৌফুল পায় প্ৰত্যেক বছৰ দৰে এইবছৰো আহিলোঁ আচুৰ্যদাহঁতৰ ঘৰত বিহু মাৰিবৰ বাবে আৰু আমি আহি পাওঁতে তেওঁলোকৰ ঘৰত মানুহ নাছিলে মন্টুদা আছিলে অকল আৰু মন্টুদাই আমাক অকণমান সময় ৰ'ব ক'লে আৰু ঘৰৰ মানুহক ফোন কৰি দিলে তাৰপিছতে গৃহস্থ আহিলে তাৰ পৰা আমি বিহু মাৰিবলৈ ষ্টাৰ্ট কৰি দিলোঁ প্ৰত্যেকবাৰে যেনেদৰে তেওঁলোকৰ ঘৰত চাহ খুৱাই পঠিয়াই আৰু এইবাৰো ধুনীয়াকৈ চাহ খুৱাই পঠিয়ালে থেংক ইউ ছ' মাছ সকলোকে গৃহস্থই ধুনীয়াকৈ চাহ খোৱালে আৰু মই এয়া লালমোহন দুটা লৈ ল'লোঁ তাকে দেখি লগৰ কেইজনীয়ে হাঁহিছে
কিমাননো বিহু মৰা চাই থাকিব আহক বিয়া এখন দেখুৱাও বিহুৰ মাজতে বিয়া এখন খাবৰ বাবে আহিলো বিয়াখন একেবাৰে ঘৰৰ ওচৰতে আছিলে আৰু এয়া হ'ল অকণমানিক কইনা তাইৰ যি তুলনি বিয়া আৰু আমি এইফালে হাজিকাছে আহি পাই গ'লো বিয়া ঘৰ আৰু এয়া ডাইৰেক্ট আহিলো খাবৰ বাবে খানাটো বিৰাটে টেষ্টি আছিলে বিৰাটে ভাল লাগিলে খাই তাৰপিছতে আমি অকণমান ফূৰ্তি কৰিলো সকলোৱে ৰীল বনালো ফটো উঠিলো আৰু আমাৰনো কাম কি আৰু বিয়া বুলি ক'লে ফটো উঠা ভিডিঅ' বনোৱা এইবোৰহে নহয় জানো বিয়া ঘৰত বনোৱা সকলোবোৰ ৰীল ইনষ্টাগ্ৰামত আপলোড কৰি থোৱা আছে বিহুৰ মাজতে আছিলে জোৰোণৰ মেকআপ এটা আৰু জোৰোণ আছিলে 20 এপ্ৰিল তাৰিখে আৰু মই ধুনীয়াকৈ মেকআপ কৰি দিলো কেনেকুৱা লাগিছে জনাব তাৰপিছতে আজি হ'ল 21 এপ্ৰিল অৰ্থাৎ আজি সতী সাধনী দিৱস আৰু আমি সকলোবোৰ গৈ আছো সৰুপথাৰলৈ যিহেতু আজি 502 সংখ্যক স্মৃতি দিৱস উদযাপন কৰা হৈছে সৰুপথাৰত আৰু আমি সকলোৱে জানো যে সতী সাধনী আছিলে চুতীয়া ৰাজ্যৰ একেবাৰে শেষৰ গৰাকী ৰাণী 1524 চনত যেতিয়া আহোমসকলে চুতীয়া ৰাজ্য আক্ৰমণ কৰে এই যুঁজত সাধনী ৰাণীয়ে নিজৰ মহিলা সৈন্য বাহিনীৰ সৈতে সাহসেৰে প্ৰতিৰোধ কৰে শেষত শত্ৰুৰ সন্মুখত আত্মসমৰ্পণ নকৰি তেওঁ চন্দনগিৰি পৰ্বতৰ পৰা জঁপিয়াই আত্মবলিদান কৰে তেওঁৰ সাহস আত্মত্যাগ আৰু দেশপ্ৰেমৰ বাবে অসমীয়া সমাজত তেওঁক গভীৰ সন্মানেৰে স্মৰণ কৰা হয় আজি এই বিশেষ দিনটোত আন্তৰ্জাতিক লণ্ডন খেলুৱৈ নয়নমণি শইকীয়ালৈ ধনশিৰি ৰত্ন বঁটা প্ৰদান কৰা হৈছে তেওঁ অনুপস্থিতিৰ বাবে তেওঁৰ মাকে বঁটাটি গ্ৰহণ কৰিলে আৰু বিশিষ্ট সমাজকৰ্মী শ্ৰীযুত নীলকান্ত চলিহা দেৱক বীৰপাল বঁটা প্ৰদান কৰা হৈছে ভক্তি ভক্তি আৰু ভক্তি বাকী ৰাজ্য আমি সকলোৱে খানাটো খাই ললো বিৰাটে টেষ্টি খানা আছিলে তাৰপিছতে ঘৰলৈ বুলি ৰাওনা হলো এয়া ফুৰ্তি কৰি কৰি আহি থাকোঁতে কি হ'ল চাওকচোন ড্ৰাইভাৰে শ্বৰ্টকাট বিচাৰিবলৈ গৈ গাড়ী একেবাৰে বোকাত সোমালে আৰু শেষত নাচনীকেইজনীয়ে ঠেলি ঠেলি গাড়ীখন বোকাৰ পৰা আঁতৰালে আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ বিহুৰ খানাৰ ভিডিঅ'টো বেলেগ এদিনা আপলোড দিম আৰু আজিৰ ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিলোঁ আৰু আজিলৈ বাই থেংক ইউ ফৰ ৱাচিং